हेलो गाइस नमस्कार जना আপোনালোকে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে চাই আছে পংকজ শৰ্মা JYT ইউটিউব চেনেল। এতিয়া মানে 5:40 মানে হ'ব হ'ল। বেংগলোৰটো ইমান সোনকালে বেলি মাৰ নাযায়, পুৰা পোহৰে হৈ আছে। তাকে বোলো 23ৰ ওপৰত আজি আকৌ ব্লগ এটা বনাব আহিলোঁ। ব্লগটো চাই থাকিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। অলপ আগত বহুত বৰষুণ দিছিলে আৰু দিব চাগে। বতৰটো পুৰা ডাৱৰীয়া হৈ আছে, ক'লা হৈ আছে পুৰা। চাওক কোনোকল পিছফালে সন্ধিয়া দিব চাগে আৰু। চাওক আজি শনিবাৰ দেওবাৰ ইমান দীঘল ট্ৰেফিক লাগে নহয়। আপোনালোকক বেক কেমেৰা কৰি অলপ দেখাই দিব চেষ্টা কৰিম। চাওক বন্ধুসকল, কমেও 1-1.5 ঘণ্টামান ট্ৰেফিক জাম হৈয়ে থাকে। কাৰণ শনিবাৰ আৰু দেওবাৰ এই দুদিনে পূৰা মানে জাম হৈ থাকে। চাওক কমচে কম 2-2.5 কিলোমিটাৰমান পূৰা ট্ৰেফিক জাম হৈ যায় শনিবাৰ দেওবাৰে। শনিবাৰ দেওবাৰ বেংগলোৰত মানে বহুত ট্ৰেফিক হয়, জাম। আৰু সন্ধিয়া সময়ত 23ৰ ওপৰত আহি মানে বহুত মনটো ভাল লাগে। বতাহ আহি থাকে অলপ। বন্ধুসকল আজি টপিকটো হ'ল মানে ইউটিউবৰ ওপৰতে। কাৰণ বহুত দিন মই 1 মাহমান ব্লগ বনোৱা নাছিলোঁ। ব্লগ নবনোৱাৰ কাৰণে ভিউজটো মানে যেতিয়া ব্লগ আকৌ নতুনকৈ আপলোড কৰোঁ তেতিয়া ভিউজটো নাহে। কাৰণ তেতিয়াই ভাবিলোঁ যে ব্লগ ডেইলি যিকোনো ব্লগ হ'লেও বা যিকোনো ফুড ব্লগ হওক বা ডেইলি ব্লগ হওক, লাইফষ্টাইল ব্লগ হওক, ডেইলি এটা ভিডিঅ' দিবই লাগে বা দুদিনৰ পিছত হ'লেও দিব লাগে। মইতো তাকো মানে 1 মাহমান দিয়াই নাছিলোঁ। সেইকাৰণে মানে ভিউজ নহা হৈ গৈছিলে আৰু শ্বৰ্ট ভিডিঅ' দিলেও নহা হৈ গৈছিলে আৰু মানে লং ভিডিঅ' দিলেও নহা হৈ গৈছিলে। মোৰ 2 মাহমান হৈছে মানে বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। 1 মাহমানটো ধুনীয়া মানে ভিউজটো আহিয়ে আছিলে, 150-200 যিয়ে নহওক। আমাৰ কাৰণেতো সেইটোৱে বহুত মৰম দিছে বুলি ভাবোঁ আৰু মানে উৎসাহ পাওঁ। আপোনালোকৰ মোক কমেণ্ট আৰু মানে লাইক এটা আহিলে বহুত উৎসাহ পাওঁ। আৰু এটা ছাবস্ক্ৰাইবাৰ যদি হৈ যায় তেতিয়াতো আৰু মনটো ভাল লাগে। তেতিয়া ভিডিঅ' বনাবলৈ বহুত মনটো ভাল লাগে। আৰু এটা কথা বুজিলোঁ যে নতুনকৈ ব্লগাৰ ভিডিঅ' বনায়, কিন্তু 2 মিনিট 3 মিনিট ভিডিঅ' বনালে কেতিয়াও ভিডিঅ' ভিউজ নাহে, সেইটোৱে বুজিলোঁ। সেইকাৰণে নতুনকৈ আপোনালোকে ব্লগ বনাব ষ্টাৰ্ট কৰিছে যদি মোৰ নিচিনা ভুল নকৰিব। আৰু মইতো বহুত ভুল কৰিলোঁ, মানে 2 মিনিট 3 মিনিট কেতিয়াবা 6 মিনিট 7 মিনিট বনাওঁ। সেইটো 6-7 মিনিট বনালে অলপ ভিউজটো আহে। যদি 1 মিনিট 1.5 মিনিট ব্লগ বনাওঁ কেতিয়াও ভিউজ নাহে মানে। সেইকাৰণে আপোনালোকেও নকৰিব তেনেকুৱা ভুল কেতিয়াও। আৰু যিকোনো ঠাইত আপোনালোকে যায় যদি ঠাইখনৰ বিষয়ে পূৰা অধ্যয়ন কৰি মানে সকলো ডিটেইলছ দিব চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ এটেনশ্যনটো বাঢ়িব আৰু ভিউজটো আহিব। সেইটোৱে বুজিলোঁ। ময়ো চেষ্টা কৰি আছোঁ, কি দিব পাৰোঁ, কি দেখুৱাব পাৰোঁ। বহুত ক'বলগীয়া আৰু দেখুৱাবলগীয়া বহুত আছে। আৰু বিশেষকৈ দিনত ডিউটি থাকে, চিকিউৰিটি ডিউটি কৰোঁ। আৰু আপোনালোকৰ মানে যিটো লাইফ ষ্টাইল যিটো কৰি থাকে সেইটোৱে সঁচাটোৱে দেখাব। মিছাকৈ দেখুৱাই লাভ নাই। মানুহে সেইটো আপোনাৰ যি কৰে, যি খায়, যি কৰে মানে সকলো দেখাব চেষ্টা কৰিব লাগে। কেতিয়াও মিছাকৈ ভিডিঅ' এদিন বনালে নেক্সট টাইম আপোনালোকৰ চেনেলত গৈ ভিউজ নহা হৈ যাব। সেইকাৰণে সঁচাটোৱে দেখাব লাগে, ৰিয়েলছ কথাবোৰ ক'ব লাগে। সেইটোৱে ভাবিলোঁ। আৰু নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু লাইক কমেণ্ট এটা কৰিলে বহুত ভাল লাগিব মনটো। তাকে ক'বলগীয়া আছিলে, আপোনালোকে যে মোৰ নিচিনা ভুল নকৰে। কমেও হ'লে 6-7 মিনিট বা 10 মিনিট ভিডিঅ' টাইমটো ডিউৰেশ্যনটো ৰখাব চেষ্টা কৰিব, তেতিয়া ভিউজ আহিব। আজিলৈ বন্ধুসকল ইমানেই। আৰু এটা নতুন টপিকৰ সৈতে আকৌ পুনৰ লগ হ'ম। ভিডিঅ'টো কিমান দীঘল হ'ব নাজানো, কম 6-7 মিনিট হ'বও পাৰে। আজিলৈ বন্ধুসকল ইমানেই।
আৰু নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মানে ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়িব। বাই বাই।